উপনিৰ্বাচনত বৰাকৰ ৰাতাবাৰীত কেনেকৈ ৰেগিং কৰিছে শাসক দল বিজেপিয়ে শুনক এইজন পুলিচ কৰ্মচাৰীৰ মুখেৰে 600 আপ পাইব আর বাদ বাকি দুই একটা এটা বুলে বুলে দি কংগ্রেস লাগিব সদ্য অনুষ্ঠিত হোৱা ৰাজ্যৰ 4টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত কোনে ৰেগিং কৰি নিজৰ পচন্দৰ প্ৰাৰ্থীক দিলে কিমান ভোট এই কথাটো কোনোবা ৰাজনৈতিক দলৰ সমৰ্থকে কোৱা নাই অসম আৰক্ষীৰ এজন নিষ্ঠাৱান কৰ্মচাৰীৰ মুখেৰে শুনক ৰেগিঙৰ কাহিনী হাকী পোছাক গাত লগালেও এইজনে নিজক এটা দলৰ কট্টৰ সমৰ্থকৰ দৰে কৈ গৈছে ৰেগিঙৰ কাহিনী দোলছড়া হিন্দি হাই স্কুল 864 থেকে আমরা বিজেপি 600 আপ পাইব আর বাদ বাকি দুই একটা এটা বুলে বুলে দি কংগ্রেস লাগিব আর বাদ বাকি নাই আমরা তো যা পারছি এসে রাজু গোয়ালারে লইয়া সবটা চাইলাম দেওয়াইতাম টাইমে মানলো না ইয়ো করিয়া মিলিয়া আচ্ছা দেওয়াইছে মোটামুটি ফখরুলটা কইলে না দুই আড়াইশো ভোট মিলবো ফখরুলটা কইলে না খালি তোরে এক ভাই বিজেপি করে কংগ্রেস করে আর তুই নাবার সারিমূল্যে কিদার লাগি বুটো বাড়াবাড়ি করলো কইছে আমি এমএলএ রে জানাইমু না সারিমুল তো কংগ্রেস হে কইছে হেও সারিমুলের লগে বাড়ি তো অত দল দি জিও করিয়া তো ইয়ো করছে তো সারিমুলের লগে ফখরুলে দরবার করছে দরবার করছে আচ্ছা ওইব আর মু ফার্স্ট শিওর ফার্স্ট 100 to 100 পাস এয়াই নেকি আমাৰ আৰক্ষী প্ৰশাসনৰ আচল স্বৰূপ কোন জিকিব লাগে আৰু কাক হেৰুৱাব লাগে এইটো এতিয়া ৰাইজৰ হাতত নাই প্ৰশাসনে ঠিক কৰিব কোন জিকিব আৰু কোন হাৰিব এইজনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস আছেনে কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ'টো নিৰ্বাচন কমিশ্যনৰ নিৰপেক্ষতাক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ নিৰ্বাচন আয়োগে ল'ব নেকি ব্যৱস্থা এই প্ৰশ্নৰ উত্তৰ দিব কোনে হাইলাকান্দিৰ পৰা মুস্তাফা এ মজুমদাৰ সচিবত শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ ৰিপৰ্ট আছাম ফ'কাছ